যিমান এপ্লিকেশন আছে একেলগে লৈ আহিলে হল। সেলফি আপোনালোকৰ খবৰ ভাল? কিমান ভাল? একদম হাতেদি দেখাওকচোন কিমান ভাল। বাপৰে, মোৰো ভাল। ৰাতিপুৱা কেইটা বজাত ওলালে? কেইটাত? 5টাত। ঘৰৰ পৰা 3টাতে ওলালে আৰু ইয়াত আহি কেইটাত পালে? 5টাত। আচ্ছা, 6টা বজাত কোনে কোনে পালে? 7টা বজাত, 8টা বজাত, এতিয়া মোক কওক 5টা বজাত কোনে কোনে পালে? বাপৰে, 5টা বজাত আহিবৰ কাৰণে ৰাতিপুৱা ঘৰৰ পৰা কেইটাত ওলাইছে? 3টা বজাত। ঘৰৰ মানুহজন শুয়ে আছিলে, তেখেত শুই আছে, আপোনালোক আহি গল আৰু ৰাতিয়ে কৈ ৰাখিছিলে যে তুমি শুই থাকিবা, আমি যামগৈ বুলি। কালি ৰাতি কাৰ কাৰ টোপনি অহা নাছিলে? বাপৰে, ৰাতি টোপনিও অহা নাছিলে। আজি চেক লাগিব নে নালাগিব? পাক্কা লাগিব? ঠিক আছে, আজিয়ে চেক লাগিব নে আগতো লাগিব? আৰু আগলৈও লাগিব? ঠিক আছে, তেতিয়াহ'লে মই কেইটামান কথা কম, আপোনালোকে ধুনীয়াকৈ মোৰ কথাকেইটা শুনিব, ঠিক আছে? আজিৰ সভাত আমাৰ মাজত উপস্থিত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, ঢকুৱাখানাৰ সন্মানীয় বিধায়ক নৱ দলে ডাঙৰীয়া, বিপুৰীয়াৰ সন্মানীয় বিধায়ক অমিয় কুমাৰ ভূঞা ডাঙৰীয়া, ডক্টৰ শ্ৰী পৰমানন্দ ছায়েঙীয়া ডাঙৰীয়া, ভৈৰৱ দেউৰী ডাঙৰীয়া, সোনিয়া